আজি এটা ধুনীয়া কাহিনী শুনাম আপোনালোকক তেন্তে পলম নকৰোঁ বলক প্ৰেমিকা এদিন প্ৰেমিকক সুধিলে মোৰ বিয়া হৈ গ'লে কি কৰিবা তুমি প্ৰেমিকে ক'লে তোমাক পাহৰি যাম আকৌ প্ৰেমিকে উত্তৰ দিলে প্ৰেমিকৰ উত্তৰ শুনি তাই খঙত অন্য দিশে মুখ ঘূৰালে প্ৰেমিকজনে আৰু ক'লে তুমি মোক পাহৰি যাবা সকলোতকৈ ডাঙৰ কথা মই যিমান দ্ৰুতভাৱে তোমাক পাহৰি যাম তাতকৈ বেছি দ্ৰুতভাৱে তুমি মোক পাহৰি যাবা প্ৰেমিকা ক'লে কেনেকৈ প্ৰেমিকাই প্ৰশ্ন কৰিলে প্ৰেমিকজনে ক'বলৈ আৰম্ভ কৰিলে মনলৈ অনা বিয়াৰ প্ৰথম 3 দিন তুমি এক ধৰণৰ আৱৰণৰ মাজত থাকিবা শৰীৰত গহনাৰ ফৰ মুখত মেকআপৰ প্ৰলেপ চাৰিওফালৰ পৰা অহা কেমেৰাৰ ফ্লাছ মানুহৰ ভিৰ তুমি বিচাৰিলো হয়তো তেতিয়া মোৰ কথা মনলৈ আনিব নোৱাৰিবা আৰু মই তেতিয়া তোমাৰ বিয়াৰ খবৰ পাই হয়তো কোনো বন্ধুৰ সৈতে উলুটা পালটা কিবা খাই পৰি থাকিম আৰু অলপ পৰ পিছে পিছে তোমাক হৃদয়হীন বুলি গালি দিম নিস্বাৰ্থভাৱে বিশ্বাস কৰাৰ বাবে নিঃসন্দেহে প্ৰিয়জনৰ ওপৰত আস্থাৰহৰ বিনিময়ত যদি তোমাক তেওঁ প্ৰতাৰণা কৰিব পাৰিছে তেন্তে নিঃশব্দে তেওঁৰ পৰা আঁতৰি থাকক জানো এয়া সহজ নহয় কিন্তু কিমান আৰু এজন বিশ্বাসঘাতকতাৰ হাতত নিজৰ আৱেগৰ বলি দি দুচকু মোহাৰিব তাতকৈ অকলে থাকক নিজৰ বাবে কান্দক অন্ততঃ চকু পানীখিনিৰ মূল্য আপুনি আপোনাক লৈ পাব